নমস্কাৰ, মই ৰিন্তুকলিতা। আজি 26 জানুৱাৰী। 26 জানুৱাৰী আমি সকলোৱে জানো গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱসৰ বিদ্যালয় কলেজত কিদৰে ভাষণ দিয়ে তাই দুই এষাৰমান ভাষণ হিচাপত আজি আপোনালোকৰ মাজলৈ ক'বলৈ বিচাৰিছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিয়ে যেন। বলকচোন বাৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাই থাকিব আপোনালোকে শেষলৈকে। আপোনালোকে কেনেকৈ ভাষণ দিয়ে বিদ্যালয় বা কলেজত চাই থাকক আপোনালোকে ভিডিঅ'টো। নমস্কাৰ, আজিৰ সভাত উপস্থিত হোৱা মাননীয় সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টি, বন্ধু বান্ধৱী আৰু দাদা বাইদেউসকল। পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনত ভাষণ দিয়া সুবিধা পোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক্ষমা কৰিব, মাজতে হয়তো মোৰ ভুল হ'ব পাৰে। আজি আমি ভাৰতবৰ্ষৰ ৭৫তম গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। আজিৰ দিনটোত ভাৰতবৰ্ষৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোতে ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল। মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসা আৰু অসহযোগ আন্দোলনৰ পূৰ্ণ ভাৰত স্বাধীনতাৰ সংগ্ৰামৰ পাছত 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰে। কিন্তু তেতিয়া ভাৰতৰ স্থানীয় বা নিজা সংবিধান নাছিল। দেশ এখন চলাবলৈ হ'লে আইন নীতি নিয়মৰ প্ৰয়োজন হয়। তাৰ বাবে 1947 চনৰ 28 আগষ্ট তাৰিখে ডক্টৰ বি আৰ আম্বেদকাৰক অধ্যক্ষ পাতি এখন খচৰা কমিটি গঠন কৰে আৰু সংবিধানখন লিখাৰ দায়িত্ব অৰ্পণ কৰে। প্ৰায় 2 বছৰ 11 মাহ 18 দিন কঠোৰ পৰিশ্ৰমৰ পিছত পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সংবিধানখন লিখি উলিয়াইছিল। তাৰ পিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখে দেশজুৰি এই সংবিধানখন গৃহীত কৰা হয়। তাৰ পিছৰে পৰা 26 জানুৱাৰী তাৰিখটো সমগ্ৰ দেশত গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। গণতন্ত্ৰ দিৱসৰ মুখ্য দিল্লীৰ লগতে ৰাজ্যসমূহৰ উলহ মালহেৰে উদযাপন কৰা হয়। এই দিৱসৰ উদযাপনৰ জৰিয়তে স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া ব্যক্তিসকলক স্মৰণ কৰা হয়। বিশেষ ক'বলৈ নাজানো, তথাপিও ক'বলৈ চেষ্টা কৰিছোঁ। হয়তো ইয়াৰ মাজতে মোৰ বহুতো ভুল ভ্ৰান্তি হৈছে। নিজৰ দাদা হিচাপে বা নিজৰ ভাইটি হিচাপে ক্ষমা কৰি দিয়ে। শেষত জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।